বন্ধুসকল যিসকলৰ জীৱনটো এতিয়ালৈকে সেট হোৱা নাই আৰু যিসকলে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰত ভাল ভাল ফটো শ্বেয়াৰ কৰি আছে সেইসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো সেইসকলক কৈ আছোঁ চাওক বন্ধুসকল ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰত যদি আপুনি ফটো শ্বেয়াৰ কৰি থাকে আৰু আপুনি ফটো কি কাৰণত শ্বেয়াৰ কৰে আপুনি ফটো সেই কাৰণত শ্বেয়াৰ কৰে কাৰণ আপুনি আপোনাৰ ফটোত আপুনি লাইক আহিব আৰু লাইক আহিলে আপুনি মটিভেশ্যন পাব আপোনাৰ মনত ভাল লাগিব মনটো ভাল লাগি যাব সেইকাৰণে আপুনি শ্বেয়াৰ কৰে কিন্তু কি জানেনে বন্ধুসকল এই যে মটিভেশ্যন আছে সেই মটিভেশ্যনটো কেৱল আপুনি মটিভেশ্যনে নহয় এই যে আপুনি ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰত আপোনাৰ ভাল ভাল ফটো শ্বেয়াৰ কৰে আৰু ফটোটো ভাল ভাল শ্বেয়াৰ কৰাৰ পিছত কি হয় আপোনাৰ ফটোত লাইক কৰে আৰু আপুনি মনে মনে ভাবে ফটো মোৰ ফটো লাইক কৰিছে সি মোৰ ফটো লাইক কৰিছে তাই মোৰ ফটো লাইক কৰিছে হাজাৰ হাজাৰ ভিউ চাইছে লাইক আহিছে কিন্তু মোটিভেশ্যন হয় আপুনি ঠিকে কিন্তু বন্ধুসকল কি জানেনে আপোনাৰ মনত এটা হৰমনৰ সৃষ্টি হয় আৰু সেই হৰমনটো কি জানেনে সেইটো হৈছে ডপামাইন এনেকুৱা নহয় যে বন্ধুসকল কেৱল প্ৰেম ভাল পোৱাতে ডপামাইন নামৰ হৰমনটো সৃষ্টি হয় আপোনাৰ ফটো বা আপোনাৰ ভিডিঅ' যেতিয়া কোনোবাই আপোনাৰ ফটো বা ভিডিঅ' লাইক কৰে ভাইক কৰে তেতিয়া লাইক কৰিলে কি হয় আপোনাৰ মনত সেই ডপামাইন নামৰ হৰমনটো সৃষ্টি হয় আৰু আপুনি মিছাতে এনাৰ্জি খৰচ কৰে গতিকে যদি আপোনাৰ লাইফটো এতিয়ালৈকে সেট হোৱা নাই এতিয়ালৈকে যদি আপোনাৰ লাইফটো এটা দিশ লোৱা নাই তেতিয়াহ'লে বন্ধুসকল এটা কথাই ক'ম যে এই মিছাতে আপোনাৰ ভাল ভাল ফটো শ্বেয়াৰ কৰা ভাল ভাল ফটো আপুনি ফেচবুক ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এইটো বন্ধ কৰি দিয়ক চাওক বন্ধুসকল এবাৰ যদি আপোনাৰ জীৱনটো যদি এটা দিশ ওলাই যায় ন তাৰপিছত আপুনি ভাল ভাল ফটো কিমান শ্বেয়াৰ কৰিব পাৰে শ্বেয়াৰ কৰি থাকিব পাৰিব কিন্তু যদি আপোনাৰ লাইফটো যদি এতিয়ালৈকে সেট হোৱা নাই যদি আপোনাৰ লাইফটো যদি এটা দিশ ওলোৱা নাই মিছাতে টাইম খৰচ নকৰিব সময় বৰবাদ নকৰিব আপোনাক এক্সট্ৰিমলি চৰি মোৰ কাপোৰবোৰ এনেকুৱা একদম কাপোৰত দম হৈ আছে কাৰণে আপোনালোকে নাভাবিব যে কোনো ডিচিপ্লিন নাই বা কিবা নাই তেনেকৈ নাভাবিব বন্ধুসকল মিছাতে আপুনি আপোনাৰ এনাৰ্জি খৰচ নকৰিব এনাৰ্জি নষ্ট নকৰিব